চলি ফালসা এটা বিজনেস কৰিব লাগিছিলে ওই ভাই কালি বারে তো লকডাউন দিলে লকডাউনত দুই এটা পয়সা উপাৰ্জন কৰিব পাৰিলেও পাৰা আৰু তই কি ক মই কৰিম বিজনেস পয়সা এবু দুই এটা লকডাউনত বিজনেস কেন কৰিম বিজনেস কৰিব লাগিলে তুমি পয়সা লাগিল এটা পয়সা কতবা তাত কিমান কিমান পয়সা আছে মোৰ তাত বাৰু নাই দিছুন আজি মোৰ তাত 10 টকা এটা আছে আৰু মোৰ তাত 2 টকা এটা আছে আমাৰি 2 টকা আৰু 10 টকা ধৰি দেখোন 12 টকা হ'ব 12 টকা দিয়ে আমি কার মুড়া বিজনেস কৰিম ও আমাকে 5 টাকা এই না দেখা ভিডিও আছে वो 5 টাকা খায় 5 টাকা আমার খাই আছে क्या तुम लोग तौफीक दुकानी को जानते हो ओ या কালি তৌফিক দোকানের কথা কইছে তার দোকানে দাম বেশি মাল লইছি পাঞ্জাবর বারা ও এই মত বড়িয়া আইডিয়া বসু তো দিও মোর কথা কোন আমার তো মজা বিজনেস এটা हां हम तौफीक दुकानी को जानते हैं हाँ वो कहाँ रहता है उसका पता क्या तुम मुझे बता सकते हो ए चलिए यार इधर तो होते हैं ना कभी मैं जी करने वाला मैं करीम हाँ हाँ हमारे साथ चलिए हम तौफीक दुकानी को आपको मिलवा देंगे अरे भैया थोड़ा एसी तो ऑन कर दो ए मूर्ख तो हम की बोले हम ता आता एसी टाका निकी ओ नापकानी के म गमना बारी इकले जगते हामी अलहा घुरे रकेम घुरे ले फेले एकाहान मजा साहान रेस्टुरेंटत লৈ যাবা দিম তাৰ পিছত আমি তাত পুৰা ডগৰি আই ফেলে তৌফিক দোকান হান দেখুৱাই দিম ও হয় নেকি ও এনে মজা আইডিয়া লাগতো মাথাত আহে করবারা শিখলে গম না করবারা কিন্তু অটোমেটিক তো মুন্ডা তাই যায় সব अरे भैया और कितनी दूर जाना है तौफीक दुकानी का दुकान तो हमें मिल ही नहीं रहा भैया आप इधर ही गाड़ी को रोक दीजिए हम आपको तौफीक दुकानी से मिलवा देंगे लेकिन हमें बहुत ज्यादा भूख लगी है क्योंकि दोपहर हो गई है ना 3 बज चुके हैं तो कुछ खा लेते हैं चलो हाँ ठीक है मैं यहाँ पर ही गाड़ी को रोक देता हूँ ऑर्डर लइया পায়ে তো যা হাড় মাংস 2 বাটি লয়া মুরগির মাংস 3 বাটি লয়া তার পিছত হাই মাংস লয়া 3 বাটি না হাই মাংস 6 বাটি লয়া তাৰপিছত মাছ লয়া মাছ ডাঙৰ পাচন দিলে তাৰ পিছত আনবি আকৌ গাড়ী লয়া তাৰ ট্যাক্সি 3টা লয়া যা আনগা ফটো পতং দে मैं हाबुए ने अपना लोग है ठोकरा महीने তোর কাম আমাক বস্তু দি আমি কি পয়সা নিতে তুমি যা লয়া आप क्या खाएंगे नहीं मुझे भूख नहीं है ये पकी बोला बिरयानी ने गिरे उनी ताजी है लो ये तीन बाटी ना 3 प्लेट আমছো আর 3 প্লেট লইবি তাতে হে দিবি মাংস দিবি সব মাংস অলপ অলপ দিবি पापा वो ये किधर जा जाना बड़ा वो हवाई ना बसु চলি ইতে বিজনেসের প্ল্যান তাওয়া এটা কাম কর এই পাঞ্জাবি ট্রাক খানটাতে আছে না এই ট্রাকর বারা ডাঙার পেতান বক্স নামে ফেলে অলপ লুকে রইয়া টিকিটে আমি লই যাম অর্ডার আইবা মানে তাতে হিন্দি লুকে থই গয়া যা মই একাতে পুছলে রাখিম যা তো দুইটা উলে ফেলে কবাত লুকে থইবি পুরি একা লুকে থইবি দাদা হাবুরি আমি সার দিব তো নাচকে পাগল हो जाओ আদমি লাগে দিয়া মিস্টার টাঙ্কা চো যাও নাচকে পাগল ওই এটা কি করি আছে পাঞ্জাবি লোক কই আছে কা আউ সুন্দর দেখো গাড়ি বারে কি নামে বলছি কিবা তো তোতে প্ল্যান বনসার রো বেটা হাত মো তো पीछे न रहो अरे भाई साहब आप दोनों कहाँ गए थे नहीं हमको मुद्दा लगा था हम लोग घूमने गए थे वो तो ऐसी बात है চলে লুকে থইছে না ভালকে পুরা মজাকে লুকে থইছে পুরো খাসে চাপি থইছে পুরা মজা বিস্তি যাব আমার দে ঠিকই আছে এই ঠকরা মইনা অর্ডার লইছে কাইখান সব ভর্তি হইছে अरे कितना खाते हैं रे ये लोग इंसान है कि जानवर अरे भाई अब तो बता दो तौफीक का दुकान किधर है वो आपका दुकान दिख रहा है क्या जहाँ पे ऊपर लिखा है तौफीक भंडार वही है तौफीक का दुकान अरे फिर तुम लोगों ने इतना टाइम मुझे बताया क्यों नहीं अगर हम लोग आपको तभी बता देते तो आप हमें खिलाते क्या इसलिए हम लोगों ने आपको देर से बताया हाँ अंकल अब हम लोग घर जाते हैं अरे ये सब कैसे राक्षस लोग हैं खुद खाने के नाम से मुझे इतना घुमाया बोले दिया तुम्हारी केस हुआ ना कसम की हुए से बे एक बेटा बने रखता था की करे जा पीछे जा ऐसे दिया बता रहे हम क्या कर रहा है तो ते बस तो देखो लो চাও আ করে দিয়া আ তো পজিটিভ বলেছে তুমি সেইফালে থিয় হোৱা শুন যোৱা তুমি আ কৰি দিয়া আ দত্ত এবাৰো পজিটিভ তুমি তাৰ লগত থিয় হোৱা শুন যোৱা তুমিও আ কৰি দিয়া দত্ত এবাৰো পজিটিভ তুমিও যোৱা তেওঁলোকৰ লগত থিয় হোৱা যোৱা না কসম মই তে চান্স বিচাৰি আছিলো ইটা মই সৰুৰ ঘৰৰ পৰা সৰু কৰিম ইটা হিন্দি নেও কাংকে তাই খেলাই তাই হিন্দি আমাৰ ঘৰ পেলাই আছে মোৰ কাম হৈ গ'ল তাকা কিবা খুৱাম বুলি আমাক পজিটিভ বুলি হ'ব ধৰিলে তাকে
ভাই কি বা হইছে আমি দেখোন আমার মাল হিন্দু রাস্তাতে থইলো ভাই বেন আলবি সিলাতে এ চুলাত কিবা শুনছ না ওই অ্যাম্বুলেন্সের মাথা কা তোমালোক এতিয়া এম্বুলেন্সত উঠা মানে মা কাপুরলো মানে তাতে কি বিন্দিম ও স্যার মা মাক মাত দিতে ওরি একবার নলিয়া কাম ঘর বলি হবো স্যার আমার রাস্তাতে অলপমান মাল আছে হিন্দি ঘর তো নলিয়া উন্দা লই যাব চুপ তহঁতে ক'তো যাব নোৱাৰা ফটকত এম্বুলেন্সত উঠ স্যার যা ওরিওকে এবার এম্বুলেন্সত উঠিলে নেমা পুলিচ মাতো আমি এই পাঞ্জাবিটোক থগে মস্ত পাপ করলি জানা ওই ভাই তারপরে আমরা জানাতে করুণা আইছি ভাই চলে এত তোকে বসে এগুলিন সরকারে দিয়ে নিয়ম করে মানি চল বাইরে বেশি হলে নাচিবি দিলে কোন আসন মাসিন না বানানোর সরো নাচবি সামাজিক দূরত্ব বজায় রাখবি নাক সাথে মুখ রাখবি নাহলে বসে তো তোরা আমার ধরে অবস্থা হবো It's the motherfucking Eagle Double G. Snoop Dogg.